এইটো আমাৰ 10 ফেব্ৰুৱাৰী BTC একৰ্ড ডে। BTC একৰ্ড ডে চেলিব্ৰেশ্যনৰ কাৰণে এইটো বৰ্তমান পেণ্ডেলৰ কাম ইয়াত চলি আছে। যেহেতু 24th BTC একৰ্ড ডে, 24তম BTC একৰ্ড ডেৰ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰাৰ কাৰণে জিলা ভিত্তিত চিৰাং জিলা হিচাপে পেণ্ডেলৰ যাৱতীয় কাম কাজ ইয়াত চলি আছে। তো প্ৰগ্ৰাম হিচাপে পেণ্ডেলৰ প্ৰগ্ৰামখিনি এইটো হ'ব মেইন পেণ্ডেল, তাৰপিছত ডায়াছ আছে আৰু আমি কিছুমান ইনভাইটি আহিবলগীয়া আমাৰ কিছুমান আলহী আছে। আলহীৰ কাৰণে স্পেচিয়েলি আমাৰ বড়োলেণ্ড আন্দোলনৰ বড়োলেণ্ড মুভমেণ্টৰ যিসকল শ্বহীদ হৈছিলে আমাৰ চিৰাং জিলাত, মাৰ্টিয়াৰ হৈছিলে, এই মাৰ্টিয়াৰসকলৰ ফেমিলি, তেওঁলোকৰ বৰ্তমান যিসকল বাচি আছে, মা দেউতা, ভাই ককাই, তেওঁলোকৰ ফেমিলিৰ পৰা যিকোনো সদস্যক আমি মাতি আনি পেলাই ইয়াতে আমি আসন দিম। সিহঁতক ফেলিচিটেশ্যন কৰা হ'ব, কিছু মমেণ্টাম কৰা হ'ব। ইয়াৰ কাৰণে তেওঁলোকক আলাদাকৈ আমি বহাৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত পেণ্ডেলৰ স্পেচিয়েলি ফাৰ্ষ্ট লাইনতে স্পেচিয়েলি সেইদিনাখন গুৱাহাটীত যিটো বাগৰুম্বা ঢৌ হৈ গ'ল, এই বাগৰুম্বা ঢৌত আমাৰ চিৰাং জিলাৰ পৰা যিসকলে তাতে পাৰ্টিচিপেট কৰিছিলে তেওঁলোককো আমি ইয়াতে ফেলিচিটেশ্যন কৰিম, সন্মান জনাম। ইয়াৰ কাৰণে তেওঁলোকক ইয়াতে আলাদাকৈ আমি বহাৰ ব্যৱস্থা কৰা হৈছে। বাকী পাব্লিক ইয়াতে আমাৰ যিসকল চিৰাং জিলাৰ অন্তৰ্গত আমাৰ পাব্লিক ইয়াৰ যিসকল উপস্থিত হ'ব তেওঁলোকক বহাৰ ব্যৱস্থা ইয়াত থাকিব। লগতে এইটো হ'ব মেইন ষ্টেজ। তাৰপিছত এইটো হ'ব আপোনাৰ গেষ্ট হাউচ, গেছৰ আলহীৰ কাৰণে জিৰণি কথা সেইটো হ'ব। ইয়াত ডিপাৰ্টমেণ্টেলি যিসকল অফিচাৰ আহিব, ডিপাৰ্টমেণ্টেলৰ অফিচাৰসকলক আমাৰ সন্মানীয় DC, চিৰাং জিলাৰ DC, SP সকলক ৰেষ্ট লোৱাৰ কাৰণে, বহাৰ কাৰণে তাতে আমি সুন্দৰকৈ এটা ৰেষ্ট হাউচ মানে বনোৱা হৈছে। তাৰপিছত প্ৰথম ৰাতিপুৱাৰ কাৰ্যসূচী মতে আমাৰ ইয়াতে পতাকা উত্তোলন থাকিব। পতাকা উত্তোলনৰ লগতে আমি আমাৰ যিটো চিফ গেষ্ট হ'ব, এইজন চিফ গেষ্টক সন্মান জনোৱাৰ কাৰণে মাৰ্চ পাষ্টৰ ব্যৱস্থা কৰা হৈছে। মাৰ্চ পাষ্ট অলৰেডি তেওঁলোকে প্ৰেক্টিছ আৰম্ভ কৰি আছে, প্ৰেক্টিছত আছে, লাগি আছে। সেইটো হ'ব আমাৰ প্ৰথম প্ৰগ্ৰামৰ সেইটো ৰাতিপুৱাৰ যিটো প্ৰগ্ৰাম। তাৰপিছত যিটো আমাৰ শ্বেডিউল প্ৰগ্ৰাম অনুযায়ী তেনেকৈ হৈ থাকিব। এটা কথা ইয়াতে জনাব লগা হ'ল, সেইটো তাৰমানে আমাৰ যিটো BTC একৰ্ড ডে সেইটো 10 ফেব্ৰুৱাৰী আগদিনাখনে 9 তাৰিখত আমি কিছু ইভেণ্ট ৰাখিছোঁ, খেল ধেমালিৰ কাৰ্যসূচী আমি ৰাখিছোঁ। 9 তাৰিখত এইটো আমি শেষ কৰিম। খেল ধেমালিৰ ভিতৰত ইয়াতে ভলীবল আছে, চিৰাং ডিষ্ট্ৰিক্ট হিচাপে ভলীবল হ'ব, ইয়াতে কাবাডী হ'ব, টাগ অফ ৱাৰ হ'ব, তাৰপিছত মিউজিকেল চেয়াৰ কিছুমান ইভেণ্ট আমি ৰাখিছোঁ। আৰু এটা কথা ইয়াতে জনাম, এইখন ফিল্ডত আমাৰ 10 ফেব্ৰুৱাৰী যিটো প্ৰগ্ৰাম একৰ্ড ডে, BTC একৰ্ড ডে প্ৰগ্ৰামত, এইখন প্ৰগ্ৰামত মিনিমাম 15,000 মানুহৰ গেডাৰিঙৰ ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াতে চেয়াৰ হ'ব, চকী হ'ব, 15,000 ইয়াত চকীৰ ব্যৱস্থা কৰা হ'ব। তাৰপিছত গেডাৰিং আমাৰ 15,000 পৰা আৰম্ভ, ইয়াতকৈ বেছি হ'ব কিন্তু মিনিমাম 15,000 গেডাৰিং হ'ব ইয়াতে চিৰাং জিলা হিচাপে। ৰাইজক আহ্বান জনাইছোঁ, আমি অলৰেডি জনাইছোঁ আৰু জনাম যে ৰাইজে এই আমাৰ হিষ্টৰিক যিটো মানে হিষ্টৰিক একৰ্ড ডে, BTC একৰ্ড ডে, এই BTC একৰ্ড ডেটো আমি চবেই উৎসাহ মানে হিচাপে মানে চবেই এটা মানে পালন কৰাৰ কাৰণে আমি চবকে মাতিছোঁ, চবকে আমি এনাউন্সো কৰিছোঁ আৰু জনামো তাৰমানে যাতে এই মানে হিষ্টৰিক যিটো BTC একৰ্ড এইটো চবেই পালন কৰিব লাগে। আমাৰ মাজত এইটো মানে এইটো প্ৰচাৰ অলৰেডি কৰা হৈছে, যাতে ৰাইজক মই অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ সেইদিনাখন যাতে চবে ইয়াত আহি পেলাই
মানে ভাগ লয় আৰু এজ পাৰ গভৰ্ণমেণ্ট প্ৰগ্ৰাম মতে আমাৰ এইখন মিটিঙত এইখন প্ৰগ্ৰামত আমাৰ চিফ গেষ্ট হিচাপে থাকিব আমাৰ স্থানীয় CM শ্ৰীযুত ফানিৰাম ব্ৰহ্ম ডাঙৰীয়া ইয়াত চিফ গেষ্ট হিচাপে তেখেত থাকে।